তিনিটা জলকীয়া আকৌ লেগ পিচটো কেনেকৈ খাই জানে? এনেকৈ ধুই ল'ব। आज का खाना बहुत जबरदस्त होने वाला है। लेग पीस। वाव। ৰাইজসকল আপোনালোকৰ খোৱা বোৱা হ'লনে নাই? আজি দেখা পাইছে নহয় স্পেচিয়েল। আজি খানা গৰম, ৰাতিৰ খানা। মজা। লগত লৈ লৈছোঁ এইফালে নেমু আছে, নেমুটোকো একেবাৰে শেষত, পাপৰ আছে, জলকীয়া 3টা। মজা। আৰম্ভ কৰি দিছোঁ দেই ৰাইজসকল। অকণমান লোভ লগাই দিওঁ আপোনালোকক, একদম বেয়া চেয়া একেবাৰে যাতে নাপায়। দিয়ক আৰু কৃষ্ণ। মই জলকীয়া কেনেকৈ খাওঁ জানে? চাওক, 3টা জলকীয়া আকৌ লেগ পিচ। মজা লাগিছে দেই। চব একেলগে সানি লওঁ নে কি কয় ৰাইজসকল? এটা পেটত যাব যেতিয়া একেলগে সানি লোৱাটো ভাল হ'ব। কৃষ্ণ। লেগ পিচটো কেনেকৈ খাই জানে? এনেকৈ ধুই ল'ব। এনেকৈ খাব। মাংস যে খাইছোঁ এতিয়া লাগে। মাংস খোৱা এনেকৈ খালা। লগত থকা পিচকেইটাটো এৰিবলৈ নাই। মজা লাগিছে। ৰাইজসকল কেনেকুৱা লাগিছে ভিডিঅ' চাই জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটা মাৰিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। 3টা জলকীয়া আধা আছে। খতম। মজা। খালে এনেকৈ খাব লাগে, নেখালে নাই।
মজা খতম একেবাৰে শেষত নেমুটোকো খাই দিয়াৰ পিছত চেচ পেট চাফা হৈ গৈছে ৰাইজসকল যিসকলে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই